हेलो फ्रेंड्स, MRB क्रिएशनলৈ স্বাগতম জনাইছো। আজি মই ব্ৰেডৰ পৰা কেনেকৈ অতি সহজতে ৰোল তৈয়াৰ কৰিব পাৰি তাৰে এটা ৰেচিপি লৈ আহিছো। আহক আজি ৰেচিপিটো আৰম্ভ কৰো। এয়া মই কেইখনমান ব্ৰেড লৈছো আৰু মই ব্ৰেড কেইখনৰ সাইড বিলাক কাটি কাটি লৈছো। এয়া চাও। মই আলু দুটা বইল কৰি পিটিকি লৈছো আৰু এয়া লৈছো মই পিয়াজ লৈছো এটা মিহি মিহিকৈ কাটি লৈছো আৰু আদা লৈছো এচকল আৰু লৈছো মই জলকীয়া দুটা মিহি মিহিকৈ কটা আৰু এয়া লৈছো মই কিছুমান মছলা আলুৰ মিশ্ৰণটো তৈয়াৰ কৰিবৰ কাৰণে। এয়া হৈছে ধনিয়াৰ গুড়ি, এয়া হৈছে জিৰা, এয়া হৈছে ৰেড চিলি আৰু এয়া হৈছে চাট মছলা। এতিয়া মই এই আটাইখিনি ভালদৰে মিক্স কৰি লম আৰু এয়া হৈছে নিমখ। এতিয়া মই মিক্স কৰি লম গোটেইখিনি। এতিয়া মই ৰোল তৈয়াৰ কৰিবৰ কাৰণে এখন ব্ৰেড লৈছো আৰু ব্ৰেডখন মই পানীত তিয়াই লৈছো আৰু অলপ অলপকৈ ল'ব লাগিব তিয়াই। এতিয়া মই হাতেৰে ভালদৰে পানীবিলাক উলিয়াই পেলাম আৰু যাতে অকণো তাত পানী ৰৈ নাযায় ব্ৰেডত। এতিয়া মই লাহে লাহে হেঁচি হেঁচি মই পানীবিলাক উলিয়াই পেলাম। এতিয়া মই ইয়াত আলুৰ মিশ্ৰণটো দিম আৰু মই এইটো ৰোল আকাৰ কৰি যাম, ৰোলৰ আকৃতিৰ কৰি যাম। এয়া মোৰ হৈ গৈছে প্ৰথমটো ৰোল। হৈ গৈছে প্ৰথমটো ৰোল মোৰ। এতিয়া মই বাকীকেইটাও এনেকৈ বনাই যাম। এয়া মোৰ হৈ গ'ল গোটেইকেইটা ৰোল। এতিয়া মই ৰোলকেইটা ফ্ৰাই কৰিম। তাৰ বাবে মই এখন কেৰাহী দি দিলোঁ। এতিয়া মোৰ তেল গৰম হৈ গৈছে। এটা এটাকৈ মই ৰোলবিলাক কেৰাহীত দি যাম আৰু মই ৰোলকেইটা মিডিয়াম ফ্লেমত ভাজিম 10 পৰা 15 মিনিটলৈকে। এয়া মোৰ হৈ গৈছে ৰোল। মোৰ ৰোলকেইটা 15 মিনিট হৈ গৈছে। এয়া মোৰ আটাইকেইটা ৰোল ৰেডি হৈ গৈছে। আজি মোৰ ৰেচিপিটো চাই কেনেকুৱা পালে? যদি ভাল পাইছে তেন্তে এটা লাইক কৰিব নাপাহৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।